এইচজ আৰু পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ। আচলতে আমি সকলোৱে বিচাৰোঁ যে অকণমান পৰিয়ালৰ লগত সময় কটাবলৈ, কেতিয়াবা অকণমান ভাল এটা জেগালৈ গৈ বহি পেলাই অকণমান সময় কটাবলৈ মন যায়। কিন্তু ভাল লাগিছে যে গুৱাহাটীত আচলতে এতিয়া আমাৰ বহুত আছে তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্টছে হওক বা এনেকুৱা খোৱাৰ জেগাই হওক। কিন্তু এইফালে যে এতিয়া লাহে লাহে আমাৰ নতুন যিখিনি য়াং জেনেৰেশ্যন ল'ৰা ছোৱালীখিনি যদি বিজনেছ কৰিম বুলি ভাবিছে, তেওঁলোকে যে ভাবিছে যে নিজৰ ঠাইখনতে আমি আৰম্ভ কৰোঁ বুলি, সেইটো এটা শলাগ ল'বলগীয়া। একদম য়াং ল'ৰা এজন, আৰু তেওঁ নিজৰ ঠাইখনতে তেওঁ ডাঙৰকৈ এখন হোটেল খুলিছে, য'ত আজি সুন্দৰ এখন স্কাই বাৰ এখন, য'ত আৰু মইতো নিজে অভিনেত্ৰী, গতিকে মোৰ ভাল লগা কথা এটাই যে ইয়াতে এটা সৰুকৈ চিনেমা হলো আছে, ছোটো চিনেমা হল, আৰু চিনেমা হলটোৰ লগে লগে ইয়াতে স্কাই যিখন ৰেষ্টুৰেণ্ট খুলিছে, বিৰাট ধুনীয়া, আটক ধুনীয়া, আপোনালোকৰ জৰিয়তে সকলোৱে দেখিবই, খুব মডাৰ্ণ, খুব ষ্টাইলিছ। গতিকে নলবাৰীবাসী ৰাইজৰ কাৰণে এটা সুন্দৰ খবৰ যে তেওঁলোকে আহি সময় কটাব পাৰিব। লগতে আমিও যিহেতু অহা যোৱা কৰি থাকোঁ, নলবাৰীলৈ অহা হয়েই, গতিকে ইয়াত নিশ্চয় আহি পেলাই পৰিয়ালৰ লগত আহিম। আৰু আপোনালোকৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে বেলা লুনা এতিয়া আপোনালোকৰ মাজত আছে, আহক পূজাৰ সময়ত ধুনীয়াকৈ খাই এনজয় কৰক। পূজাৰ প্ৰস্তুতি খুব ভাল। আচলতে মা এতিয়া আহিব আমাৰ মাজলৈ, আৰু মাৰ আগমনে মনটো খুব ভাল কৰি তোলে, খুব পজিটিভ কৰি তোলে। গতিকে সদায় পূজাভাগ আমি পূজাৰ সময়ত ঘৰৰ মানুহখিনিৰ লগতে আমি কটাওঁ। গতিকে এইবাৰো ঠিক তেনেকুৱাই, মোৰ যিহেতু স্বামী অকণমান বাহিৰত আছে, গতিকে মা দেউতাহঁত থাকিব, ল'ৰাটো আছে, তেওঁলোকৰ লগতে সময় কটাম। মোৰ নাই, থিয়েটাৰ আচলতে থিয়েটাৰৰ কথা কয়, কিন্তু মনটো দুখ লাগে যে থিয়েটাৰ আমি যাব নোৱাৰোঁ। মই যোৱা নহ'লগৈ, ল'ৰা ডাঙৰ হৈছে, গতিকে এতিয়া থিয়েটাৰলৈ যোৱাৰ কথা ভাবিব নোৱাৰোঁ। কিন্তু চিনেমা এখন আহি আছে মোৰ নটসূৰ্য বুলি, নাটকৰ এটা টীম, তেওঁলোকে কৰিছে সেই নটসূৰ্য চিনেমাখন, মঙলদৈৰ টীম হয় তেওঁলোক। গতিকে সেইখন চিনেমা আপোনালোকৰ মাজলৈ শীঘ্ৰেই আহিব। খুব সুন্দৰ এটা টপিক লৈ পেলাই কৰিছে চিনেমাখন। আৰু মই এখন বেংগলী চিনেমাটো অভিনয় কৰিছোঁ, টিটলি কটেজো আহি আছে আপোনালোকৰ মাজত। প্লিজ হয় কি ক'ব পাৰি, বিল বেছিকৈ আহিলে আচা কিবা লাগি যায়। গতিকে মই সেইটো আচলতে টেকনিকেলি মই নাজানো, কিন্তু আমি সচৰাচৰ কি হয়, আমাৰ অসমীয়া মানে আমাৰ যিবোৰ পৰিয়ালবোৰ আছোঁ, অকণমান কষ্ট কাটিং আমি কৰিব চেষ্টা কৰোঁ, কাৰণ যিহেতু চব বস্তুৰ দাম বাঢ়িছে এতিয়া। গতিকে বিলৰ ক্ষেত্ৰতো একেটাই হয়। এতিয়া আপোনাৰ ঘৰত যেনেকৈ বিল বেছি আহিলে আপোনালোকৰ হেৰি হয়, আমাৰ ঘৰতো বিল আহিলে তেনেকুৱা হয়, আগৰ মাহত এনেকুৱা আহিছিলে, এই মাহত দেখোন আৰু বাঢ়ি গ'ল। গতিকে সেইটো গাত সকলোৰে লাগে আচলতে। কিন্তু আই হোপ এইটো যাতে চল্ভ হয়, আৰু সেইকাৰণে বিল বেছি আহিলে কষ্ট দুগুণ কৰিব লগা হয়, কথাটো সেইটোৱে। কিন্তু সেইটো যাতে ঠিক হয়, যিটো হয়। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু মোৰ এখন সপোন আছিল স্কাই মকটেল বাৰ কৰা, আৰু চিনেমা হলটো আমি এইটো মাহতে অ'পেনিং কৰিব গৈ আছোঁ, আৰু আজি বেলালুনা আমি অ'পেনিং কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব, আপোনালোকে আহিব। কিউ গ্ৰীণ হোটেল সুবিধা, ইয়াত টেৰেছত অ'পেন মিউজিক থাকিব, অ'পেন মাইকিং থাকিব, আপোনালোকে বাৰ্থডে পাৰ্টি কৰিব পাৰিব। 5th ফ্ল'ৰৰ টেৰেছত গাৰ্ডেন থাকিব, আৰু বহুতো ধৰণৰ সুবিধা আছে। আপোনালোকে আহক, আপোনালোকে উপভোগ কৰিব পাৰিব। These brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want, boy?